guys, welcome back to my YouTube channel. So najano kihor karone mur intro video to sound nohua hoy gol. So ami ahisu Rangaparat aji hoise mamar SUWALI bar Jurun aru ami etia BIYA bhavanot jam karon tate Jurun hobo. So bolok jao aru apnaloke video to sai enjoy korok. Aru etia ami mondirot humai jao epak sewa kori thoi jao. Ha? Oh, my God, that's a piece of tahi ase. Mana, ek party goal. But happy I'm pocket film share for you. Sandal pini jai? Jai. Maina ba goal. Yes, party. Yeah, Monday. Ifale station, ifale sapar train rukhi ase. Bolo kya koi jaldi se. বাবু দেশৰ ভন্টি ইয়াত মন্দিৰত সেৱা কৰি হৈ গ'ল নামঘৰ যাবি ন হা নামঘৰ এইটো নামঘৰ নহয় দুৰ্গা মন্দিৰ দুৰ্গা মন্দিৰটো এবাৰ আমি এনেই আৰু সেৱা কৰি আহোঁ দৌৰি আমি যোনটোত কৈ আহিছোঁ সেইটো আছে নামঘৰ সেয়া মন্দিৰ এয়া দুৰ্গা মণ্ডপ ভালে তো ভালে কৈছোঁ ভালে বাই এতিয়া আমি যাওঁ তাত গৈ আপোনালোকক দেখাম আৰু এতিয়া আমি পাৰি আহিলোহি এয়া ভাব তাইক মিলি লগা ভিতৰতে যাম ৰখা আমাৰ পিছত মাৰিম ফটো সেয়া বিবাহ ভৱন আমি পালোহি এইফালে জেঠাই মা ইয়াতে একচুৱেলি কালি বিয়া আছিলে এখন এইটো ভৱন ইয়াতে আছে নাভাগে আপোনালোকক মই পিছত টুৰ কৰাম বাৰু এতিয়া মই ফাৰ্ষ্ট চেঞ্জ কৰি ৰেডি হৈ লওঁ ব'লক গাইজ এতিয়া মই আপোনালোকক অলপ এটা মানে টুৰ দি দিওঁ এইটো কেনেকুৱা ভৱন চ' ফাৰ্ষ্ট অফ অলটো এইফালেদি এণ্ট্ৰি হয় দেন এইফালেদি আমি ওপৰত যাব লাগিব ব'লক যাওঁ এইফালে কাৰ্যালয় আছে reception area like this এইফালে সবৰে বিয়া লাগি আছে এইফালে এটা ধুনীয়া ডিজাইন আছে জেঠাই এইটো বাবু পাগল আমি নকৰোঁ এইফালে কলগছ থৈ দিয়া আছে দেন দুলহান চিনিবা ভিজাইছোঁ মা দেন এইফালে ইয়াতে ফটো চটো উঠিব পাৰি আমি ধুনীয়া জেগা আছে ইয়াতে কইনা বহিব যেনে কোন বহি আছে মই নাজানো দেন এইবিলাক লাইক ৰুম আৰু কিনো দেখাম লেতেৰা এইফালে জেঠাই লৰালৰি লাগিছে ভাগিনীৰ নে ভতিজা বিয়া নাজানো আৰু ঠিক এইফালে মই এইফালে আৰু ৰুম আছে এইটো ৰুম নম্বৰ 1 কিবা কিবি ধেৰ থোৱা আছে মাই গড ৰুম নম্বৰ 1 এইফালে 2 এইফালে 3 এইফালে ৰুম নম্বৰ 4 আছে একচুৱেলি কালি তাত বিয়া আছিলে কাৰণে কোনোবা আছে এটা এতিয়াও দেন এইফালেদি আছে আমাৰ খোৱাৰ মেলোৱা জেগা চবক দেখাওঁ এইটো বহুত ডাঙৰ ডাইনিং হল ইয়াত চাব পাৰে ইয়াতে সব মানে টেবল চেবল থৈ দিয়া আছে চেয়াৰ্ছ থৈ দিয়া আছে মেহেন্দি এইফালে এনেকৈ কিবা কিবি আছে মই ভালকৈ টুৰ দিব নাজানো একচুৱেলি দেন এইফালে এতিয়ালৈকে পূৰাকৈ ক্লিন হোৱা নাই কাৰণ কালি ইয়াত একচুৱেলি এটা ৰিচেপশ্যন পাৰ্টি আছিলে এইফালে মঞ্চ ষ্টেজ ইয়াতে আমি ডান্স কৰিব পাৰোঁ দেন এইফালে
ইয়াতে চাগে কুকিং হ'ব এইফালে বাচন চাচন ধোৱা জেগা আৰু এইফালেও তলত যাব পাৰি কিন্তু বহুত ভয়ানক মই নাযাওঁ ভয় লাগে এনেই এইফালে পানী থৈ দিয়া আছে পূৰা ইউজ মি ইয়াতে ৱাশ্ব বেচিন হাত চাত ধুব পাৰি মানে ৰুম বেছি নাই কিন্তু জেগাটো বহুত ডাঙৰ চ' ভাল হৈছে এণ্ড আগতকৈ এইটো ভালো হ'ল ৰেন'ভেট হ'ল আৰু এতিয়া মেকআপ আৰ্টিষ্ট আহি আছে বাক মেকআপ কৰিব মইতো নকৰোঁ চাগে মই নিজে কৰিম কাইলৈ কৰিম বাৰু আজি নকৰিম চাগে অহ দেন এইফালেনো কি লুকুৱাম আৰু দেখাই দিওঁ এইফালে আছে ৱাশ্বৰুম এইটো লেডিজ ভিতৰত নেদেখাওঁ আৰু এইটো জেণ্টছ কি কৰিছ তই ঘৰ ঘৰ কি কাহানী দেন ইয়াতে কইনা বহিব এইটো অলপমান ক্লিন কৰিব লাগিব চ' এইটোৱে জেগা এণ্ড বাৰু এতিয়া ৰাখোঁ মেকআপ আৰ্টিষ্ট আহিলে মই আকৌ দেখাম আৰু এতিয়া মই হৈ গ'লোঁ ৰেডি এটা মানে ইমান একো খাছ পিন্ধা নাই একচুৱেলি এটা কুৰ্তি পিন্ধিছোঁ হোৱাইট লেগিংছৰ লগত চিলভাৰ জুৱেলাৰী ফাৰ্ষ্ট টাইম বিন্দি লৈছোঁ কেনেকুৱা লাগিছে এটা ৰিং ৱাচ এণ্ড আৰু একো নাই চুলি মেলাই আছে মানে একো খাছ মেকআপ কৰা নাই আৰু একদম চিম্পল টিম্পল চ' এজনী মই আৰু বাকীবিলাককো দেখাওঁ কোন কেনেকৈ ৰেডি হৈছে চব ফটো উঠিবৰ কাৰণে ৰখি আছোঁ ফটোগ্ৰাফী ময়ে চৰখক মাৰি আছোঁ এতিয়া ইমানেই ভোক লাগিছে মই ভাবিছোঁ কিবা এটা খাই আহোঁগৈ ৰাতিপুৱা এখনহে ৰুটি খোৱা চিঙি নাপাওঁ নহয় ভোক লাগি আহে আমাৰ হেৰি নোপোৱা ছোৱালী ডাঙৰ ছোৱালী হৈ থাকে আজিকালি ছোৱালী ডাঙৰ ছোৱালী হৈ থাকে নিজৰ ঘৰৰ বিয়া আৰু ন ঠিক আছে নাই নাই জোৰা এঘাৰটা এই মা গৰু ক'ত যাবা আৰু মই ইয়াতে এটা পেষ্ট্ৰি লৈছিলোঁ আৰু মায়ে পুৰি খাইছিলে চ' ব'লত জল্দি জল্দি খাই লওঁ বহুত ভোক লাগিছে জুৰুণ বহিব ইয়াৰ ফটোৰ কাৰণে একদম প্ৰিপেৰেশ্যন হৈ আছে আৰু মই আপোনালোকক এটা জেগা দেখাব পাহৰিলোঁ একচুৱেলি মানে ময়ে নাজানো যে তাত বনাই আছে হা মই ভাবিছোঁ যে এই মই মানে যোনফালে আপোনালোকক দেখাইছিলোঁ ন বাচন চাচন ধুৱে বুলি তাত বনাই আছে বুলি ভাবিছিলোঁ কিন্তু বনাই আছে একদম ওপৰত চ' আপোনালোকক ওপৰতো দেখাই দিওঁ তাতে মোৰ মানে এজন ৰিলেটিভ মামাও আছে মামাই বনাই আছে চ' আমি এনেকৈ ওপৰত যাব লাগিব গছ হৈ তাত দেখিছে তাত বনাই আছে আৰু এই চিৰিডাল ইমানেই ভয়ানক ন মোৰ কেনেকুৱা ভয় লাগিব কৰি নগ'লেই হ'ল মানে এয়া ইয়াতে বনাই আছে এইফালে পানী আৰু বলক মই আৰু নোৱাৰোঁ ইয়াত মানে গৰম একচুৱেলি মোৰ ইয়াত বহুত ভয় লাগে মানে কি ক'ম আৰু ইমানে ষ্ট্ৰেইট ন চিৰিকেইডাল আৰু ফাৰ্ষ্ট যেতিয়া মানে এই যোনখিনি চিৰি ওপৰলৈ উঠি অহা আছিল ন ফাৰ্ষ্ট চিৰিখিনি সেইখিনি আৰু ডেঞ্জাৰ আছিলে এতিয়া টাইচ কৰি দিলে বোলে এতিয়া একদম মানে ক্লিন হৈ গ'ল আৰু ভয় নালাগে কিন্তু ফাৰ্ষ্ট সেই তেনেকুৱাই আছিলে মোৰ মামাৰ পুৰণি বিয়াত যেতিয়া মই আহিছিলোঁ মানে মামাৰ ছোৱালী মামাৰ পুৰণি বিয়াত হ'ব নোৱাৰে তেতিয়া বহুত ডেঞ্জাৰাছ আছিলে গছ আৰু এইফালে বাহিৰৰ ভিউ মই ইয়াত ব'ৰ হৈ আছোঁ মোৰ কোনো লগেই নাই ইয়াত অলপমান চবকে হেল্প কৰি আছোঁ আৰু চাহ তাহ বিলোৱাত আৰু এজনী কিউটি ইয়াতে আছে কোন নাজানো চিনি নাপাওঁ আৰু ইয়াতে চাহ বনাই আছে হ'ব বাই বাই আৰু এয়া ইয়াতে বাক ৰেডি কৰি আছে জুৰুণৰ কাৰণে মেকআপ কৰি আছে আইলেছেছ লগাই আছে অ'কে চ' গাইজ জুৰুণ আহি গ'ল চ' ব'লক এতিয়া আদৰিবগৈ চাওঁগৈ মোৰহে ল'ৰালৰি লাগিছে বা
আৰু এয়া এই যে ইয়াতে চবেই খাই আছে মোৰ কাৰণে কেটাৰিং আমি অলপ মানে কৰিছিলোঁ আৰু কেটাৰিং পাৰ্টি অহা নাছিল কাৰণে আৰু এইফালে চাওক কইনাটো বনাই আছে খাবলৈ চাচোৱা এয়া এইফালে আমি একদম পূৰা কেটাৰিঙত লাগি আছোঁ এইফালে মিঠাই এফালে নেমু চালাড মাছৰ তৰকাৰী এফালে মা এফালে মামী মামা আৰু এফালে বা দাদা আছে এণ্ড চব আছে আৰু আমি চবেই কেটাৰিঙত লাগি গৈছোঁ একদম পূৰা কষ্ট কৰিছোঁ বাৰ বিয়া বুলি আৰু এইফালে মোৰ লগত বহি আছে বাৰ বেষ্ট ফ্ৰেণ্ড জ্যোতিস্মিতা বা ইমানে ভাল হয় নহয় বা আৰু পিছফালে গেং বহি আছে আৰু এতিয়া আমি ইয়াত মানে পঢ়ি আছোঁ একদম ভাগৰ লাগিছে ভাগৰ মামী ব্ৰাইডৰ মাক ইউটিউবত দিব এইটো বাবু এতিয়া পানী তুলিব যাব মই যাওঁ ভৰি বিষাইছে বহুত মুখখন ধুই মন গৈছে কাইলৈ বিয়া অঁ ধুই দিয়া আকৌ কাইলৈ কৰিব আছে নহয় ধুই দিওঁ মা আৰে ফুটটো খোলা আমি মঞ্জলিকা নিচিনা লাগিছে কিবা ये तुम्हारी बिंदी है मुझे तुम्हारा पति नहीं चाहिए मुझे इसका पति नहीं चाहिए मैं कोई और पति बनाऊंगी मामी ये तो माहौत दुरोली दुरोली मार है दुरोली हाँ दुरोली दुरोली माना जाए मऊ ना जाओ मानो बोले मजा কি কৰে এতিয়া পানী তুলিব যাব চাওঁচোন মই যাওঁ নে নাযাওঁ কিবা এটা পানী ল'লোঁ এতিয়া পানী তুলিব যাব এতিয়া দুৰলি চাউল ভৰাব আৰু সেইটো আই থিংক মই ধৰিম চাগে ধৰিব পাৰোঁ মানে একচুৱেলি ধৰিব পাৰে আৰু যোনে যোনে মই ধৰিম চাগে যোনে যোনে বুলি নহয় একচুৱেলি পাৰ্টিকুলাৰ মানুহ থাকে বাট মই ধৰিম চাগে আৰু গাইজ এতিয়া যাব ওলাইছোঁ এই দুৰুলি মই গৈছোঁ যাওঁ মা দুৰুলি নে দুৰলি হা অ' মা দুৰুলি নে দুৰলি মই ধৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ পানী তুলিবলৈ এয়া দুৰলি মই ধৰিছোঁ পিছফালে জেঠাইহঁত মামীহঁত আহি আছে অ' মা
হেৰিটা ইয়াত পেলাব লাগে তাৰপৰা উঠাই নি ইয়াত পেলাই দিলে আৰু উপায় নাই নহয় ন এই বাল্টিটো তলত নাছিলে চন্দন তুলসী চাৰিওফালে বহিছে মই চেণ্ডেল পিন্ধো চাৰিওফালে বহিছে চন্দন তুলসী ইয়াত তিনিটা দিব ইয়াতো তিনিটা দিব আৰু এতিয়া নোৱাব মানে ৱাছৰুমত নোৱাই জানো ইয়াত নোৱাই জানো নহ'ব সেই দিগদাৰ হ'ব নেকি ইয়াত আৰু এতিয়া ইয়াতে নোৱাব জেঠাই দূৰলিৰ পৰা চাউল ছটিয়াই আছে বাট ধৰি আনি আছে আৰু মই পিছফালে দৈ পানী ছটিয়াই আছোঁ একচুৱেলি পিয়া আৰু ভৰিত ছটিয়াব লাগিছিলে কিন্তু মই তাই চাই তাই দিলোঁ মামীৰ চুলি একদম বেয়া কৰি দিলোঁ আৰু কাম শেষ এতিয়া চাওক কেনেকৈ নোৱাই গছ বুলি হৈ আছে আৰু এতিয়া ইয়াৰ কিবা কিবি নিয়ম কৰি আছে মইতো ইমান নাজানোৱেই কি কৰে কি নকৰে ইমানেই নিয়ম মানে নিয়মেই নিয়ম আৰু কৰি আছে আৰু চাই থাকক আৰু আপোনালোকে আৰু এয়া আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া এখন আমি ঢালা বিস্তাৰ পাৰিছোঁ ইয়াতে 10জনী একেলগে শুব ইয়াত আৰু নাই কৰা ৰখা ইয়াত আৰু 2জনী এড হ'ব আছে এফালে ইয়াৰ ৰুলাছ ঠাই আইজনী ঠাই এফালে চিমিবা পোনা আইতা সৈজনী কইনাৰ অলপ হটস্পট অন কৰা বেছি ৰখ কইনা এফালে মাতাজী তাৰ মাজতে মই শুম সেই ৰুণু আইতা আৰু মাৰ মাজত আৰু 2জনী আহিব আছে আৰু মই মোৰ ফেচটো নেদেখাওঁ ভয়ংকৰ হৈ আছে কৰিছোঁ ৰখা ক'তো নাযাব পাৰ্ট 2 ইজ কামিং চুন